টিভি এটা কিনবা যাম ৰ'বা আজি আছে গাইছ নালা চালা সেইকাৰণে যাবা নেদে বইলাৰ না ঘাটি আমাৰ বেলেগ এতিয়া আহি আমি হুচনা চক পালোঁ আমাৰ নলবাৰী ফৰেইন আহি পালোঁ দোকান নৰে ভিডিঅ' কৰিব আৰম্ভ হ'ল এতিয়া আমি আজি ক'ত যাম বাটাৰ চক যাম বাটাৰ চকক কেণ্ডেল কিনিব আহিছিলে কেণ্ডেলৰ কেণ্ডেল কিনিব নাগে গাভৰি চলাব লাগে আজিকালি পানী হয় না ৰাস্তাত মনাখান কথা মস্ত ডাঙৰে ঘৰৰ বজাৰ আছে চাওকচোন টিভি এটা কিনিব যাম ৰ'ব আজি ব্লগ দিব নেকি এই টিভি কিনিব যাম কিন্তু আমাৰ নহয় দিয়কচোন আজিয়ে কিনিব নেকি আজিয়ে কিনিব এতিয়া দিয়ক দিয়ক চাই থাকক আমি আহি পেলাই বিৰেন গেৰেজ পালোঁ দিয়ক একেদিন যি দেখাই আছিলোঁ পানী আজি নাই শুকাইছে আমি কলেজ চকেদি যাওঁ আমি কলেজ চকাতে ঘূৰাই দিম আজি পুলিচ নিব চাফা কৰি আছে গাইছ নালা চালা সেইকাৰণে যাবা নেদে পানী হয়নে আহি নালা গেলা জমা আহি সেইকাৰণে চাফা কৰি আছে ঐ কিনো কোৱা কি চালা কি কি ব্ৰইলাৰ বা ইয়াতে কিমান নাজানো দিয়কচোন এটা দাম বেছি এইগিলাখান জেগাত দাম বেছি বইলাৰ না ঘাটি আমাৰ বেলেগ হ'লেও লাষ্টৰ নাংগেৰে হৈ যাব ন আজিকালি ন ডিম্পুই লাষ্টটো নাহত দিছে হা ডিম্পুই লাষ্টটো নাহত দিছে এখন বম গেট বনাইছে অঁ এইবিলাক দিব লাগে এতিয়া আহি আমি হুচনা চক পালোঁ কিহৰ হুচনা চক নাজানে নেকি হুচনাৰ চক নেকি এইটো অঁ এই আই হস্পিটেলৰ চকটো হুচনা চক বুলি কয় অঁ মই নাজানো অঁ কি পালোঁ আমি আমি এই প্ৰণিতা ৰেষ্টুৰেণ্ট বাজাৰৰ মাছ পালোঁ এইগিলা পুৰণিতে নহয় এই পূৰ্বস্থিত ভুল হৈ দিয়ক আকৌ নহয় দিয়ক নাগাৰাৰ চক পালোঁ ধুনীয়া তৰকাৰী কমতে পাই ইয়াতে মানুহ দেখিছি নাই এই চবৰে মাঘ জ্বলাটো থ্ৰীত নহ'লে কপলত আৰম্ভ কৰি দিছে মানুহ আগফালে কৰোণা আগফালে বানপানী কমিল দিয়কচোন আজি আমিতো মাছ লৈছোঁ আগতে লয় নে আমি এতিয়া আগফালে আলুৰ দাম সুধি আৰু আধা কেজি নিম এই চেণ্ডেলটো লৈ আহোঁ তাৰপিছত আগে আমি চেণ্ডেল আনো এটা গেট দোন দুইটো দিব নোৱাৰি বজাৰৰ মাজত দিগদাৰ হাত চাত দিয়ে যায় ক'ত কিনবা চেণ্ডেল বাটাত যাওঁগে বাটাত নদিয়ে হেৰি চল্লিছ নালা আছে বাৰু এইখিনি জেগা আমাৰ নলবাৰী ফৰেইন ফৰেন নহয় যে নাও মানে অলপ খানা আন গলিটো পাই অঁ বাটাক যাই আছোঁ আমি বাটাক চেণ্ডেল কিনিবা তাতে আৰু ভিডিঅ' চিডিঅ' নকৰা ভিতৰত সেই নকৰোঁ বাপা ঐ এলা লাজ লাগে হে ফল এই নেফাকে কিবাকে কৰি আছোঁ কেমেৰা চেমেৰা আনিলে বেলেগ কথা মিছাও অঁ গোপ্ৰ চোপ্ৰ থাকিলে আপোনালোক দেখা পাইলে হয় নলবাৰী বাটাখান এতিয়া এই নামান মোবাইলটো লৈ যাম আকৌ হেৰি কিপেড কিপেড মোবাইলহে নি পেলাই ঘৰৰ মাইকটো এডিট কৰোঁ এতিয়া এইবিলাক মোবাইল লৈ ভিডিঅ' কৰিলে ক'ব ক'ৰবা এতিয়া সেইটো বাটাত পাই বাটাখান খোৱাই গ'লে খান দিয়ক দিয়ক আহি পালোঁ দিয়ক আন নৰে ভিডিঅ' কৰিব আমি গাইজ আহি পালোঁ বজাৰ কৰি তাতে দুনিয়াৰ মানুহৰ কাৰণে আমি আৰু নেট খালোঁ দিয়ক আহি ঘৰ পালোঁ এতিয়া আমি মনাখান থলোঁ এতিয়া আছে মাংস তাৰপাছত আৰু কি আছে আলু চালু কিবা কিবি তৰকাৰী চৰকাৰী আছে অলপ এনেকৈ ঘৰৰ বজাৰ চজাৰ কিবা কিবি কৰিলোঁ মাংস কিনিব তাতে ভিডিঅ' নকৰিলোঁ দিয়ক দুনিয়াৰ মানুহ গোটাই শৰ্মাদা আহিবেলাক শৰ্মাদা হৈ গ'ল পেলি দিলি হ'ল এতিয়া
এই আমাৰ মাংস হৈ গেল এতিয়া আমি খাওঁ এখন নেওৰ এখন মূৰ পানী বাকি আছে বঢ়িয়া বঢ়িয়া ভাত খাই গাই জানেনে ভিডিঅ' বনবা নদী পিয়াত একদম টানি দিছে তাতে আৰু মাংস বয়া পেলি দিছে আজি তিনো মই দিছোঁ দিয়কচোন এতিয়া কথাটো হ'ল আজি আৰু ভিডিঅ' সমাপ্ত কৰিলোঁ দিয়ক বাই বাই গাই যে এখন দোকান দেখছি না আমাৰ ইয়াত দিছিলোঁ কাষত এখন দোকানত চবতকৈ কমত পায় মাংস 200 টকা